গণশিল্পী ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যস্বাৰ্থ। পুৱাই উপস্থিত হৈছিলোঁ গণশিল্পী ৰাজীৱ শদিয়াৰ জন্মগাঁও শদিয়াৰ টোপচিঙা গাঁৱলৈ। আৰু এনেদৰেই আমি ধলা শদিয়া দলঙৰ পৰা সোমাই গৈছিলোঁ সেই ভিতৰুৱা অঞ্চলটোলৈ। আৰু সোমায়ে দেখিছিলোঁ কেনেদৰে চাইকেল, বাইক আৰু এয়া চাওক গাড়ী, কোনো আহিছে ট্ৰেক্টৰে আৰু কোনো লোক পুৱা প্ৰায় 7 বজাতে এনেদৰে খোজকাঢ়ি গৈছিল ৰাজীৱ শদিয়াৰ গৃহ অভিমুখে। আদৰণি তোৰণসমূহ এনেদৰে লগোৱা হৈছিল প্ৰতিখন গাঁৱৰে পথতেই। আৰু এনেদৰে গৈ আমি উপস্থিত হৈছিলোঁ এয়া টোপচিঙা গাঁৱত। আৰু টোপচিঙা গাঁৱত উপস্থিত হৈ দেখিছিলোঁ জনতাৰ সোঁত। শৃংখলাবদ্ধভাৱে সকলোৱে আদৰণি জনাইছিল ৰাজীৱ শদিয়াৰ ঘৰৰ ৰাজহুৱা আদ্যস্বাৰ্থলৈ অহা প্ৰতিজন লোককেই। তাত উপস্থিত হোৱা প্ৰতিজন লোককেই একাপ লাল চাহ দিয়াৰ বাবে প্ৰায় জানিব পৰা মতে 15 লাখৰো অধিক পকা মিঠৈ নিৰ্মাণ বা তৈয়াৰ কৰিছিল ওচৰৰ গাঁওবাসীয়ে। প্ৰতিখন গাঁৱৰেই যুৱ সংঘই প্ৰায় 23টাতকৈ অধিক কাউণ্টাৰে তেওঁলোকে যি খাদ্যৰ ব্যৱস্থা কৰিছিল, দূৰ দূৰণিৰ পৰা অহা যিসকল শুভাকাংক্ষী আহিছিল ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যস্বাৰ্থত অংশগ্ৰহণ কৰিবৰ বাবে, সেইসকলৰ বাবে এমুঠি অন্নৰ ব্যৱস্থা কৰিছিল। পুৱা প্ৰায় 11 বজাৰ পৰাই মই যেতিয়া প্ৰায় আপোনাৰ সন্ধ্যা 8 বজালৈকে উপস্থিত আছিলোঁ, তেতিয়ালৈকে দেখিছিলোঁ 23টা কাউণ্টাৰতে প্ৰতিজন লোকৰ বাবে খাদ্য ৰান্ধি থকা আৰু প্ৰতিজন লোককেই সুশৃংখলাবদ্ধভাৱে এমুঠি অন্ন যোগান ধৰিছিল এইসকল যুৱ সংঘৰ ব্যক্তিয়ে। আহকচোন চাওঁ ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যস্বাৰ্থৰ কিছু দৃশ্যাংশ। আৰু হয়, যিবিলাক ডাঙৰ ডাঙৰ অনুষ্ঠানত মাতিব লাগিছিল বুলি ভাবোঁ, তেনেকুৱা অনুষ্ঠানত বহু অনুষ্ঠান আছিল যিবিলাকৰ পৰা দাদাই বঞ্চিত হ'ল জীৱিত কালত। যে কি নহওক, মৰণোত্তৰভাৱে সেই সন্মানকণ পালে ইয়াৰ আমাৰ সৌভাগ্য। কিন্তু সেই সৌভাগ্য সি জীৱন্ত কালত লৈ যাব নোৱাৰিলে। মই ভাবিছোঁ আপোনালোকৰ যি মৰম এই অন্তৰত আছে, কিন্তু সেই জীৱিত কালত যদি আপোনালোকৰ মৰমকণ 10% যদি পালেহেঁতেন, সি নমৰিলেহেঁতেন। এইটো মোৰ ভাৱ হয়। যে কি নহওক, আমি পৰিয়ালৰ হৈ চেষ্টা কৰিম তাৰ গীতৰ ধাৰা, তাৰ চিন্তা চেতনা আগবঢ়াবলৈ চেষ্টা কৰিম। আপোনালোকে সকলোৰে সহায় কৰিব খালি। আপোনালোকৰ পৰা তাকে বিচাৰিলোঁ। ধন্যবাদ। আমি এইখিনিতেই অসীম জোনাকে এটি গীত কৰিছে ককায়েকৰ কাৰণে। সেই গীতটি মই আগ ধৰিবৰ কাৰণে হীৰাধৰ শংকৰ গগৈ আছে, সেইটো উন্মোচন কৰিছোঁ। আৰু হীৰাধৰ শংকৰ গগৈ আগ ধৰিবৰ কাৰণে
আপোনাক লগ পাবৰ বাবে দুগৰাকী ব্যক্তি আমাৰ ভ্ৰমণাস্থলী হৈ আছে। আপুনি আহি তেখেতৰ লগত যোগাযোগ কৰক। ধন্যবাদ।